সময় যে কিমান সলনি হ'ল আজি। ককা আইতাহঁতৰ দিনৰ সেই নিভাঁজ আৰু মনোৰম সময়বোৰ ক'ত হেৰাই গ'ল আজি। আজি কেৱল সকলো ক্ষেত্ৰতে মানুহৰ স্বাৰ্থ জড়িত হৈ থাকে। কোনোবাই যদি আপোনাক সহায়ো কৰে তাতেও যেন স্বাৰ্থ জড়িত হৈ থাকে। আজি সেই ইণ্টাৰনেটৰ 2G স্পীডৰ নেট নাই আজি। 2G নেটৰ পৰা 5G হ'লগৈ। 2Gৰ পৰা 5G লৈ যেনেকৈ ইণ্টাৰনেটৰ স্পীড আপডেট হ'ল, তেনেকৈ কিছু মানুহৰ মনবোৰো যেন আজি আপডেট হ'ল। মানুহবোৰ স্বাৰ্থপৰ হ'ল আজি। ককা আইতাৰ দিনৰ ইমান সুন্দৰ, এজনে আনজনক হিয়া উজাৰি মৰম স্নেহ কৰা দিনবোৰ আজি যেন সাধু কথালৈ পৰিৱৰ্তন হ'ল। আগতে ওচৰ চুবুৰীয়াৰ অসুবিধা হ'লে যেনেকৈ গোটেই চুবুৰীয়াৰ মানুহবোৰ ওলাই আহিছিল সহায় কৰিবলৈ, আজিকালি কিন্তু তেনেকুৱা নহয়। কোনোবাই বিপদত পৰি চিঞৰি থাকিলেও কোনেও কাকো সহায় কৰিবলৈ আগবাঢ়ি নাহে আজি। সমাজখন কিমান স্বাৰ্থপৰ হ'ল বাৰু আজি। সঁচাই আমি সেই আগৰ মৰম স্নেহেৰে ভৰা সুন্দৰ সমাজখন আকৌ বিচাৰোঁ। যেন আকৌ ঘূৰাই পাওঁ আগৰ সেই ককা আইতাহঁতৰ দিনৰ সুন্দৰ সমাজখন। সলনি হোৱা সময়বোৰ যেন আকৌ ঘূৰি আহে আমাৰ সমাজত। তাৰেই কামনাৰে ধন্যবাদ।